গাইজ ৱেলকাম টু মাই চেনেল আকাশ ব্লগছ। যোৱাকালি ফেচবুকত আৰু ইনষ্টাগ্ৰামত 4-5জন ল'ৰাই মোক মেছেজ দিছে, আকাশ তোমাৰো দেউতা নাই আৰু আমাৰো দেউতা নাই। দেউতা নোহোৱাৰ কাৰণে এটা ভিডিঅ' দেউতাৰ ওপৰত এটা ভিডিঅ' বনাই দিয়াচোন, কেনেকুৱাকৈ বনোৱা চাওঁ আমি। তেনেকৈ কৈছে হা, কি দেউতা নাই, মোৰো দেউতা নাই, তোমালোকৰো দেউতা নাই। তোমালোকে কেনেকৈ আছা নাজানো, কিন্তু মোৰো দেউতা নাই। মোৰ মনটো বহুত বেয়া, আৰু কাৰণ মই আগতে যিমান এটা হিৰত আছিলোঁ, এনজয় কৰিছিলোঁ আগতে যিমান লগৰ কেইজনৰ লগত, কিন্তু এতিয়া সেই এনজয়টো বহুত 100%ৰ 60% কমি গৈছে। বৰ্তমান 40%হে আছে। দেউতাই মোক বহুত মৰম কৰিছিল, আৰু দেউতাই মোৰ কথাবিলাকো শুনিছিল, আৰু দেউতাৰ কথাবিলাকো মই শুনিছিলোঁ। কিন্তু মাত কৰি দেউতাই আৰু মোক 100ৰ মোটামুটি 55% দেউতাই বহুত মৰম কৰিছিল, আৰু 45% মায়ে মৰম কৰে দেচোন। মায়েও মৰম নকৰা বুলি নকওঁ, মায়েও মৰম কৰে। আৰু কিন্তু দেউতাই যিমান মৰম কৰিছিল সিমান মায়ে মোক মৰম নকৰে। কাৰণ মায়ে মৰম নকৰে বুলি নকওঁ, মায়েও মৰম কৰে। কেনেকুৱা জানেনে গাইজ, মাক যদি মই কিবা এটা কওঁ, মা মোক অমুক বস্তু এটা লাগিছিল, আজি দিবা লাগিছিল, মায়ে ক'ব আজি নালাগে, 2 দিনমান দেৰিকৈ দিম, তেনেকৈ কয়। কিন্তু দেউতাক মই যেতিয়া কৈছিলোঁ, দেউতা মোক এটা মোবাইলত দৰকাৰ হৈ আছে, স্কুলত ক্লাছ কৰা বা কিবা কাৰণে মোক আৰু এনেই মোবাইল এটা লাগে, আৰু সেনেকৈ কৈছিলোঁ। তাৰপিছত দেউতাই কৈছে কি মোবাইল লাগে, কিমান দাম ল'ব, এনেকৈ কৈছে। তাৰপিছত মই ক'লোঁ মোবাইলটোৰ দাম 10,000 হ'ব চাগে। তাৰপিছত দেউতাই কৈছে দে হ'ব দে, তুই কেনেকৈ দোকানৰ পৰা আনা বা ফ্লিপকাৰ্টত অৰ্ডাৰ দি আনা, যেনেকৈ আনিবি। তাৰপিছত মই আমাৰ গাঁৱৰে দাদা এজনক অৰ্ডাৰ দিব দিলোঁ ফ্লিপকাৰ্টত, আৰু দাদাজনে দিলে ফ্লিপকাৰ্টৰ অৰ্ডাৰ। তাৰপিছত দিয়াৰ পাছত মোবাইলটো আহিল, অহাৰ পাছত দেউতাই মোক পইচা ডাইৰেক্ট দি দিছে। এই মোবাইলটো যি মোবাইলটো আপোনালোকে ভিডিঅ' চাই আছে, যি মোবাইলটোৰে মই ভিডিঅ' বৰ্তমান বনাই আছোঁ, সেই মোবাইলটোৰে মোক মোবাইলটো কিনা পইচাখিনি দেউতায়ে দিছিল। আৰু মোৰ বৰ্তমান বহুত অসুবিধা হৈছে, যিহেতুকে দেউতা নাই। আমাৰ গৰু ছাগলীবিলাক ওলোৱাতে বা গোবৰ চবৰ পেলোৱাতে আমাৰ দেউতাই এইবিলাক কৰিছিল। ৰাতিপুৱাই উঠি কিনে গোবৰ চবৰ এই কৰি কিনে গলি চলি চাফা কৰি থৈ দিছিল। আৰু এতিয়া দেউতাই নাই, যিহেতুকে মাকতো ইমান কষ্ট দিব নোৱাৰোঁ, সেইবাবে ৰাতিপুৱা ময়ে উঠিব লগা হৈছে। ৰাতিপুৱা মই উঠি কিনে গলি চলি চিলা কৰি আৰু গোবৰ চবৰ ফেলে গৰু চৰু উলিয়াই দিওঁ, আৰু গৰু চৰু উলিয়াই কাম চাম অলপ চলপ কৰোঁ। আৰু দেউতাই আগতে যিখিনি কাম কৰিছিল, সেইখিনি কাম বৰ্তমান মই কৰিব লগা হৈছে। আৰু মায়েতো ল'ৰা মানুহৰ কাম মায়েতো বেছি কৰিব নোৱাৰে না। তথাপিতো গাইজ দেউতালৈকে বহুত বেয়া লাগে। আৰু তোমালোকৰো দেউতা নাই, তোমালোকৰো বা আপোনালোকৰো দেউতা নাই, আপোনালোকৰো বহুত মনত পৰে। আপোনালোককো মোক যেনেকৈ দেউতাই মৰম কৰিছিল, আপোনালোককো বা তোমালোককো সেনেকৈয়ে মৰম কৰিছিল দেউতাই বা মায়ে, যাৰ যি নাই, বা মোৰ দেউতা নাই, বা আপোনালোকৰ বা তোমালোকৰ কোনোবাৰ সেই নাই, মা নাই, ঠিক তেনেদৰে মোকো মায়েও মৰম কৰে। আজিকালি দেউতাই নোহোৱাৰ পৰা মই এতিয়া মায়ে মৰম কৰা হৈছে। কিবা এটা বস্তু খুজিলে মায়েও দিয়া হৈছে, বা মোক অমুকটো লাগিছিল, হ'ব দে কালিৰ পৰা লৈ ল'বি, সেনেকৈ কৈ লয়। কিন্তু আগতে আৰু দেউতাক কোৱাৰ লগে লগে দেউতাই দি দিয়া আছিল। দেউতাক আগতে কোৱা আছিল, দেউতা মোৰ অমুকৰ 10 টকা বাকী আছে বা 100 টকা বাকী আছে, দে হ'ব দে দিবি দে, সেনেকৈ কৈ কিনে দেউতাই মোক পইচাটো দিয়া আছিল। দেউতাই দি কিনে আৰু মই বাকীটো মাৰি দিয়া আছিলোঁ, বা দেউতাৰো কথা মই শুনিছিলোঁ, দেউতায়ো মোৰ কথা শুনিছিল। কিন্তু দেউতাই আৰু কালতে আৰু মোক এৰি থৈ গ'ল। তাৰ বাবে দেউতাক বহুত মিছ কৰি আছোঁ। দেউতাৰ আত্মাই য'তে থাকে যাতে চিৰশান্তি লাভ কৰে, আৰু আপোনালোকৰো দেউতাহঁতে য'ত থাকে যাতে চিৰশান্তি লাভ কৰে, সেয়ে মোৰ প্ৰাৰ্থনা ভগৱানৰ ওচৰত। আৰু গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটোত যাতে অতি সোনকালে 1K ছাবস্ক্ৰাইবাৰ হয়, সেইবাবে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ। ধন্যবাদ।